ক্ৰমাৎ পৰিস্থিতি শান্ত হ'বলৈ ধৰিছে কিছুদিন আগতে অশান্তৰ জৰ্জৰ পশ্চিম কাৰ্বি আংলং অসম মেঘালয় সীমান্তৰ উমলাফেৰ পশ্চিম কাৰ্বি আংলঙৰ টয়াংমুখত DNLA উগ্ৰপন্থীৰ আক্ৰমণত নিহত লংকাৰ দুটা পৰিয়াল সম্প্ৰতি পৰিয়ালত এক শোকাকুল পৰিৱেশ নমস্কাৰ ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ পিটং পাতৰিলৈ অসম মেঘালয় সীমা বিবাদে বিগত কিছুদিন ধৰি উমলাফেৰত সংঘটিত ঘটনাই চৰম পৰ্যায়লৈ উপনীত হৈছিল যদিও আজি কিছুদিন ধৰি পৰিস্থিতি কিছু সামকতা পৰিলক্ষিত হৈছে সীমান্তৰ চাবুদা আৰু অসমৰ কাৰ্বি ভূমি 30 কিলোমিটাৰ ভিতৰত একাংশ খাচী লোক আৰু মেঘালয় আৰক্ষীৰ প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় তুমুল হৈছে এই ঘটনাৰ পিছত সীমান্তকে আদি কৰি জৰ্জৰিত অঞ্চলসমূহত অসম আৰক্ষী কাৰ্বি সাহিত্য পৰিষদৰ জনপ্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সহযোগত পুনৰ উমলাফেৰত আৰক্ষী বেটেলিয়ন শিবিৰ আৰক্ষী তালাচী চকী স্থাপনেৰে সীমান্তত সম্প্ৰতি কটকটীয়া পহৰা ব্যৱস্থা কৰিছে এইপিনে জিলাখনৰ দণ্ডাধীশ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উলুকুঞ্জি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জৰ্জৰিত অঞ্চলসমূহৰ ৰাইজৰ সৈতে মত বিনিময় কৰি মিলিত হয় শান্তি আলোচনা সীমান্তত বাহৰ পাতি কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰম্পীয়ে দণ্ডাধীশ অতিৰিক্ত আৰক্ষী অধীক্ষকসকলৰ লগত মিলি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যায়ক্ৰমে প্ৰয়াস অব্যাহত ৰাখিছে আমাৰ নেচাৰেল বাউণ্ডাৰী আছে গতিকে আমি মেঘালয় মাটিটো এক ইঞ্চিও আমি দখল কৰা নাই আৰু আমিও দখল কৰিব নিদিওঁ এইটো স্পষ্টভাৱে আমি কৈ দিছোঁ কাউন্সিলত আমি আমাৰ পাৰ্লিমেণ্টাৰীটো আমাৰ ডিচিশ্যন আছে আৰু আমি সেইমতে গৈ আছোঁ নাই লৈ আছে ষ্টেপ লৈ আছে সেইকাৰণে আজি আমাৰ ফ'ৰ্চ আহি পালে ইয়াত ঠিক এনেধৰণে আমাৰ CMে কথা পাতি আছে ওপৰলৈ আৰু আমি এইটোৱে এপিল কৰিব বিচাৰোঁ both the government, Meghalaya government and Assam government, amicable এইটো প্ৰব্লেমটো সলভ কৰিব লাগে ইমিডিয়েট সলভ কৰিব লাগে কিয় আজি এইটো লং ষ্টেণ্ডিং ডিমাণ্ড লং ষ্টেণ্ডিং ইছ্যু গতিকে সেইটো সোনকালে ইছ্যু যে কৰিবৰ কাৰণে আৰু চিফ মিনিষ্টাৰ স্পষ্টভাৱে কৈ দিছে আমি লোকৰ মাটি আমি ল'ব নাযাওঁ আমাৰ মাটিও দি দিওঁ নাই সেইটো লৈ কোনো যায় আৰু এইটো গিভ এণ্ড টেক মানে কি কিছুমান কথা আমি যে হ'ব লগা হৈ যায় কিন্তু এইটোৱে স্পষ্ট যে তেখেত বাৰ কৈ আছে লাষ্ট আমাৰ DC কনফাৰেন্সতো তেখেত এইটোৱে ক'লে প্ৰেছ মিডিয়াত যেতিয়া যে কৰিছে তেতিয়া তাতো স্পষ্টভাৱে কৈ দিছে যে আমি মেঘালয় মাটিও নলওঁ আমাৰ মাটিও আমি নিদিওঁ গতিকে সেইটোৱে আমাৰ ষ্টেণ্ড অলপ আগতে আমি দেখিলোঁ মিজোৰাম বৰ্ডাৰত যাতে সেইটো পৰিৱেশ নহওক বুলি কৈ আমাৰ ফ'ৰ্চ আস্তে বোতে আঁতৰি গৈছে আকৌ আহি গৈছে আঁতৰি যোৱা নাই আমাৰ সীমা আঁতৰি যোৱা নাই আমি ইয়াতে আছোঁ উলুকুঞ্চিতে আছোঁ ওচৰতে আমি আছোঁ এইটো হৈ আছে সোনকালে হৈ যাব আমাৰ যিটো উলুকুঞ্চিত যিটো আউটপোষ্ট সেইটো থানা হৈ যাব আমাৰ ইয়াত আউটপোষ্ট হ'ব আউটপোষ্ট সোনকালে হ'ব এইটো অৰ্ডাৰ তদুপৰি উমলাফেৰ অস্থায়ী আৰক্ষী চকীৰ পৰিৱৰ্তে স্থায়ী আৰক্ষী চকী স্থাপনৰ লগতে উলুকুঞ্জি আৰক্ষী চকীক অতি শীঘ্ৰে স্থানলৈ উন্নীতকৰণ কৰা হ'ব বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে এতিয়া পৰিস্থিতি এতিয়া নৰ্মেল হৈ আছে এতিয়া একো নাই বিশেষ তেনেকৈ একো নাই সব চিটুৱেশ্যন নৰ্মেলে হৈ আছে হয় কিবা এটা প্ৰব্লেম হ'লক আমাক ইনফৰ্ম কৰক আমাৰ এডিশ্যনেল SP ছাৰ তেওঁক ইনফৰ্ম কৰক আমি মেজিষ্ট্ৰেট মোক ইনফৰ্ম কৰক চ' ইহঁতক বুজাই দিয়া হৈ গ'ল আৰু বৰ্তমানলৈকে চব ঠিকে আছে আশা কৰোঁ আগতো একেই হ'ব সেইটো তথাপিতো বৰ্তমানলৈকে সীমান্তবাসী ৰাইজৰ মাজত অব্যাহত আছে এক চেপা উত্তেজনা বঠাত লাংচৰ পৰা জাছনিহি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ টয়াংমুখত DNLA উগ্ৰপন্থীয়ে নিঃসংগভাৱে হত্যা কৰা 5জন ট্ৰাক চালকৰ মাজত 2জন চালকৰ ঘৰ লংকাত ইয়াৰ এজনৰ নাম সিকন্দৰ আলী আৰু আনজনৰ নাম হৈছে গৌৰৱত মজুমদাৰ DNLA উগ্ৰপন্থীৰ আক্ৰমণত নিহত সিকন্দৰ ঘৰ লংকা লস্কৰ পথাৰত আৰু নিহত গৌৰৱত মজুমদাৰৰ ঘৰ লংকা 10 নং ৱাৰ্ডত দুয়োৰে ঘৰত বৰ্তমান এক শোকাকুল পৰিৱেশ চাৰিওফালে কেৱল কান্দোনৰ ৰোল ভাত বনাই ৰখা মই টয়াংমুখৰ পৰা গৈ পালে একেলগে ভাত খাম সিকন্দৰ আলীয়ে নিশা পঞ্জুকে এইদৰে কৈছিল পত্নীয়ে কান্দি কেমেৰা সন্মুখত বৰ্ণনা কৰিলে ঘটনাৰ কথা আনহাতে গৌৰৱত মজুমদাৰে নিশা উগ্ৰপন্থীৰ গুলীত ভৰিত গুলীবিদ্ধ হোৱাৰ কথা ফোনযোগে নিজ পত্নীক জনাইছিল ফোনযোগে এইদৰে কথা হৈ থকাৰ মাজতে পুনৰ উগ্ৰপন্থীয়ে 'বুকুত গুলী কৰা বুলি কয় চালক গৌৰপথৰ আত্মীয়ই
ফাৰ্ষ্ট এখন গাড়ী আহিছে এটেক কৰিলে গাড়ীখনৰ কিবা কৰিব পৰা নাই গাড়ীখনৰ চলাচল অলপ স্পীড আছিলে গাড়ীখন পলাই আহি গ'ল আহি থানাত যেতিয়া আহিলে থানাত আহি ক'লে তাত গোলাগুলি হৈ আছে আপোনালোকে চাওক গাড়ীকেইটা ধৰি আছে জ্বলাই আছে থানা উঠি গ'লে একো নহয় খালী গাড়ীকেইটা যাব পাৰে একো নহয় তাৰপিছত থানা যাওঁতে 3-4 ঘণ্টা পিছত যায় থানা ইয়াৰ ভিতৰত মানুহ 5-6টা জ্বলি গ'ল গাড়ীকেইটা জ্বলাই দিলে এইটো যদি লগে লগে যদি থানা যদি তাত উপস্থিত হোৱা হতে আজি গাড়ীখন নজ্বলে মানুহকেইটা নমৰা কিবা হ'লেও মানুহটোতো হেল্প পালে হয় এতিয়া আপোনালোকে কি প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কি আমাৰ ন্যায় বিচাৰটো লাগে আমাৰ যে 5টা যে ভাই মৰিছে সিহঁতৰ দুখীয়া ঘৰ ল'ৰা সিহঁতৰ খোৱা বোৱা মানুহ নাই এটা পিছত বেগিং মানুহ নাই আমাৰ এইটো প্ৰতিবাদ লাগে আমাৰ ন্যায় বিচাৰ লাগে আমাৰ আৰু এতিয়া ৰাস্তা দিয়ে আপোনাৰ যান-জঁট এতিয়া ধুনীয়াকৈ চলি আছে বাকী ডিমাচত তাৰ কাৰণে আমাৰ উচ্চ পদস্থ বিষয়াসকল তালৈ গৈ আছে নিশ্চয় চাই মানে তেওঁলোকে যে আজি পদ অৱৰোধ বা কৰিছে বা প্ৰতিবাদ কৰিছে দাবীটো কি তেওঁলোকে কি ক'ব বিচাৰিছে এতিয়া আমাৰ তেওঁলোকৰ কথাখিনি শুনি আছোঁ এতিয়া আমি যোনটো ড্ৰাইভাৰ এছ'চিয়েশ্যন আছে তেওঁলোকৰ কথাখিনি শুনিছোঁ তেওঁলোকৰ যিখিনি দাবী আছে আমাৰ নিশ্চয় সেইটো যদি এইটো নহয় যে ৰাস্তা ব্লক কৰিব দিব তেওঁলোকে কথা বুজি পাইছে আৰু আমাৰ লগত কোপাৰেট কৰিছে নিশ্চয় দেখি আছে এতিয়াতো যান-জঁটো ধুনীয়াকৈ হেৰি হৈ আছে চলাচল অৱস্থাত আছে বাকী তেনেকুৱা কোনো এতিয়ালৈকে ঘটনা এতিয়া দুয়োটা পৰিয়ালে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল দুটি ভৰণ পোষণ দায়িত্ব চৰকাৰক ল'বলৈ অনুৰোধ জনায় মংগলিংহি ৰিপৰ্ট কাট নিউজ সময় সামাজিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত চিন্ত ধানদৰীয়া আৰু চিন্ত ধানদৰীয়া নামৰ দুজন ভাতৃৰ মহানুভৱক সকলোৱে কৰিছে ভূয়সী প্ৰশংসা এগৰাকী ৰোগাক্ৰান্ত তথা দুখীয়া কাৰ্বি মহিলা গুৱাহাটী মৰুৱাৰী হস্পিটেলত নি ভৰ্তি কৰোৱাই নহয় চিকিৎসাৰ যাৱতীয় খৰচ বহন কৰি নিজৰ মানৱীয়তাক পৰিচয় দিয়ে ধানদাৰীয়া ভাতৃদ্বয়ে কাৰ্বি আংলং জিলাৰ দেওপানী সমষ্টিৰ অন্তৰ্গত লাং নিৰ্জা চাৰবুৰা পি গাঁৱৰ নিবাসী বীৰেন বীৰ পত্নী কাছে ইংটিপিৰ চিকিৎসাৰ খৰচ অকমতে বহন কৰা ধানদাৰীয়া ভাতৃদ্বয়ক প্ৰশংসা তথা আশীৰ্বাদেৰে ভৰাই পেলাইছে স্থানীয় ৰাইজে ৰোগী কাছে ইংটিপি আৰু বীৰেন বীৰ সন্তান তথা পৰিয়ালে ধানদাৰীয়া ভাতৃদ্বয়ক জনাইছে অশেষ কৃতজ্ঞতা এতিয়া পুনৰ গোলাঘাট হস্পিটেলত চিকিৎসাৰ বাবে কাছেক নিয়াৰ বাবে যোজা কৰিছে পৰিয়ালে দুখীয়া পৰিয়ালটোৱে কামনা কৰিছে চিকিৎসা প্ৰদানৰ খৰচ কোনো সুহৃদয় লোকৰ পৰা অৰ্থ সাহায্য আনহাতে কাছে স্বামী বীৰেন বী কাৰ্বি সাহিত্য পৰিষদৰ CM তলিৰাম ৰংহাঙৰ পৰা কিছু অৰ্থ সাহায্যৰ বাবে সানুনয় অনুৰোধ জনাইছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ফেশ্বন জগতলৈ যুৱক যুৱতী মাতে থাকে আকৰ্ষণ কাৰ্বি আংলং জিলা ভিন্ন প্ৰান্তৰ গাঁও তথা চহৰৰ যুৱক যুৱতী এই ক্ষেত্ৰত নহয় পিছপৰা আৰু এই ক্ষেত্ৰত লক্ষ্য কৰি গোল্ডেন উইংছৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰে ফেশ্বন উইকৰ প্ৰিলিমিনেৰী অডিশ্যন ৰাউণ্ড গাঁও তথা সৰু সৰু চহৰ অঞ্চলৰ যুৱক যুৱতীক লৈ ফেশ্বন উইক অনুষ্ঠিত কৰাৰ লক্ষ্যৰে শনিবাৰে টেনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ফেশ্বন উইক অডিশ্যন ৰাউণ্ডত অঞ্চলটোৰ বহু যুৱক যুৱতীয়ে অংশ লয় অঞ্চলটোৰ মুঠ 17 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই অডিশ্যন ৰাউণ্ডত উল্লেখ্য যে কাৰ্বি পৰম্পৰাগত ঠেৰাঙত বৈ ওলোৱা সাজ পোছাকক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিশ্বত প্ৰদৰ্শনৰ বাবে এনেদৰে গোল্ডেন উইংছে ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আহিছে আজি প্ৰিলিমিনেৰী ৰাউণ্ডৰ পিছত পৰৱৰ্তী ছিজনিক ফেশ্বন অডিশ্যন ৰাউণ্ড অহা অক্টোবৰ মাহত ডিফুত অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে টেনগাঁৱৰ পৰা ৰাজীৱ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ